নমস্কাৰ জনালো আপোনালোক সকলোকে আৰু আমাৰ ভিডিঅ'টিলে স্বাগতম জনালো। এইখনে হৈছে আমাৰ জোনবাই ঘৰখন আৰু বাহেতৰ ঘৰখন দূৰৰ পৰা ধুনীয়া দেখে সন্মুখত থকা নানান ধৰণৰ ফুলবোৰৰ পৰা ইমান যে ধুনীয়াকৈ ফুলি আছে চাওকচোন সোঁহাতে বাওঁহাতে নানান ধৰণৰ ফুল যেহেতু আজি 26 জুন বাৰী উপজা দিন আৰু আমাৰ ঘৰৰ পৰিয়ালখিনি আহি উপস্থিত ভাত পানী বনাই মেলি আজৰি হল ফোনৰ ওপৰত ফোন কৰি আছে যে তোৰ হৈছে নাই ময়ো একেবাৰে লৰাটোক লৈ আহি পাই গলোহি বাহেতৰ ঘৰত আৰু বাহেতৰ ঘৰখনলে নহা হৈ গল চাগে আমাৰ 15-20 দিন মান আগতে সৰু হৈ থাকোতে আমি কোনেও কেক এটা ইমান ধুনীয়াকৈ কাটি নেপালো আৰু প্ৰত্যেকই সোশ্যাল মিডিয়াৰ জগতখনলৈ অহাৰ পাছতে দুইজনী বাই ভনীয়ে এনেকৈ কেক কাটি আমাৰ জন্মদিন উদযাপন কৰিছো মোৰো জন্মদিনত কেইবাটাও কেক উপহাৰ পালো আৰু বাই জন্মদিন দিনাখনো এফালে বাক্সা জিলাৰ পৰা দাদা আহিছে আৰু তেখেতৰ এতিয়া ডিউটি ঢলাতে পৰিছে কাৰণে আজি আহিলে আৰু তেওঁৱে বাই কাৰণে লৈ আহিছে এটা ধুনীয়া উপহাৰ হিচাপে কেক হাঁহি ধেমালি কৰি মেলি বায়ে কেকটো কাটিলে যেহেতু কেক কটাৰ অভ্যাস আগৰ পৰাই নাই আৰু আপোনালোকে বাৰু সৰু হৈ থাকোতে এদৰে কেক কাটিছিলে নে নাই জনাবচোন আমি সৰু হৈ থাকোতে জন্মদিন দিনা দেউতাই মৰ্টন জেলেপি ভুজিয়া লৈ আহে ওচৰৰ কণ ল'ৰা ছোৱালী কিটাক মাতে নতুবা মোৰ বন্ধু বান্ধৱীক মাতি আনি মাই ক্ষীৰ অকণমান দিয়া আৰু এনেকৈ আমি গোটেইখিনিয়ে খাই বৈ আমাৰ জন্মদিন উদযাপন কৰিছিলোঁ উপহাৰ হিচাপে অনান্য একো লৈ অহা নাই সৰু খুৰাকৈ কিবা এটা লৈ আহিছিলোঁ তাকে বাই হাতত গটাই দিলেও এবাৰ আৰু সবে কেকটো খালো কেকটো কিন্তু আচৰিত খোৱাত মানুহজনে কেমেৰা ধৰি আছিলে কাৰণে বোলে বায়ে একেবাৰে শেষত তাকো এডোখৰ খুৱাই দিয়ে আজিৰ কাৰণে বোলে বায়েহে খুৱাই দিয়ে তাক কেক আমি প্ৰত্যেকে কেক খোৱাৰ পাছত এতিয়া খাব লৈছো জুচ আৰু ফ্ৰিজটো কিনি অনাৰ কাৰণে কিমান যে সুবিধা হল নহয়নে বাৰু এতিয়া কৰবাৰ পৰা কিবা এটা বৈ বস্তু কিনি আনি ফ্ৰিজত ভৰাই থৈ ধুনীয়াকে ঠাণ্ডাকে খাব পাৰি আৰু যোৱাকালি আৰু আজিৰ এই দুটা দিনত ইমান যে গৰম পৰিছে লগতে সৰুকৈ এটা উপহাৰ আনিছিল মোৰ ফালৰ পৰা তাকো বাইক গটাই দিলো মান অভিমানেৰে বাই ভনীৰ জীৱনবোৰ ভৰা কেতিয়াবা দন কাজিয়া হাই উৰ্মি লাগো যদিও কিন্তু নিজৰ বাই ভনীক জানো কোনোবাই এৰিব পাৰে আৰু মোৰ একেবাৰে সৰু লৰালিৰ পৰা শৈশৱৰ দিনকেইটা কিন্তু বায়ে ডাঙৰ দীঘল কৰি তুলিতালি কৰিলে কাৰণ আমাৰ ইমান খোপা ল'ৰা ছোৱালী মায়ে কিমানখিনিক চম্ভালিব লগতে ৰাখি বায়ু এটা উপহাৰ আনি দিছে আৰু গোটেইখিনি খাই বৈ মেলি ভাত খোৱাত লাগিলো ইমান ধুনীয়াকৈ এফালে মাটিমাহৰ দালি লগতে জাতিলাও আলু চানা মাছ আৰু খৰিচাৰ জোল মাছ ফ্ৰাই সালাড আৰু গোটেইখিনিয়ে বহি মেলি ভাত খাজ খাবলৈ বুলি ললো বায়ে ইমান গৰমত ইমানখিনি কৰি দিয়াৰ কাৰণে ময়ে বাহি মেলি ভাত খাজ দিলো